বাঁহৰ দলঙৰ সিপাৰে। এখন বাঁহৰ দলং, যি পৰিচয় এজনী সাধাৰণ ছোৱালী। দলংখনৰ সিপাৰে খেতিয়ক পিতাৰ উৰুষা পজাত সপোন দেখে তাই, এডাল ওখ গছ হোৱাৰ। নৈ পাৰৰ সৰিয়হডৰা তাই হেনো বৰ আপোন। বুকুলৈকে উজাই লৈ তাই তাৰ কেঁচা গুণ। ভাৱত বিভোৰ তাই পুতলি ফাগুনৰ সৰাপাত। পিতাকৰ খৰাং পথাৰত দুহাতেৰে সিঁচে তাই বাৰিষাৰ বৰষুণ। মাথো তাইৰ সুখী এখিলা কাগজ আৰু এটি কলম। তাতেই পাই তাই জীৱনৰ সন্ধান। আহিনৰ শেৱালি বুটলা দি কোচ ভৰাই বুটলে তাই শব্দৰ মুকুতা। তাৰেই ৰচে তাই এক মায়াবী সফুৰা। আনে কয় সেই সফুৰাই বোলে কবিতা। এতিয়া কবিতাই ছন্দ তাই জীৱনত, কবিতাই দিয়ে তাইক সোণোৱালী মুহূৰ্তত প্ৰাপ্তি আৰু সুখৰ। জানো আহক কোন বাৰু তাই। এখন বাঁহৰ দলঙৰ সিপাৰে এজনী তেনেই সাধাৰণ ছোৱালী। কবিতাৰ যাদুৰে হৃদয়বোৰক স্পৰ্শ কৰিব পৰা তাইৰ নাম গীতাঞ্জলি।